জাৰিহাট যুৱ সংঘ আজিৰ পৰা 6 বছৰ আগতে জন্ম হৈছিল কিন্তু জাৰিহাট যুৱ সংঘ 6 বছৰ আগত বেছিকৈ তাৰমানে কাম কাজ কৰিছে সেইটো একদম সঁচা কথা বিষ্ণুৰাভাৰ বিষয়ে নকওঁতে মই বিষ্ণুৰাভাৰ বিষয়ে বাইদেউ ধুনীয়াকৈ কৈ গৈছে বা আমাৰ বিশিষ্ট অতিথিসকল আছে বা সন্মানীয় অতিথি তেখেতে আছে কিন্তু এই অঞ্চলৰ আমি ইমানেই পিছপৰা অঞ্চল আমাৰ জাৰিহাট অঞ্চলটো আজি আমি বিষ্ণুৰাভাৰ প্ৰতিযোগিতা কৰিছোঁ আমাক ফোন কৰি কৈছে যে জাৰিহাট অঞ্চল ক'ত আছে জাৰিহাট কোন আচলতে কোনফালে আছে বকো সমষ্টিৰ সকলোতকৈ পিছপৰা অঞ্চল কিজানি জাৰিহাট অঞ্চল হ'ব ইয়াত শিক্ষাৰ পোহৰ পোৱা ব্যক্তি নায়ে এতিয়া অলপ চলপ উঠিছে গতিকে সেইকাৰণে ক'ব গৈছোঁ এই অঞ্চলটো ইমানেই পিছপৰা ইয়াত যিবিলাক মানুহে ইয়াত আমাক সহযোগিতা কৰিছে আজিৰ নিচিনা অনুষ্ঠানত ইয়াত যথেষ্ট কষ্ট হৈছে আমাৰ জাৰিহাট যুৱ সংঘৰ সদস্যসকলৰ যথেষ্ট কষ্ট হৈছে কষ্টৰ ফলত আমাৰ এই অনুষ্ঠানটো কৰিছে তেওঁলোকে আৰু ইয়াত আমাক বাহিৰৰ পৰা পৰামৰ্শ দিয়াৰ কাৰণে এই অনুষ্ঠানটো আমি প্ৰথম কৰিব পাৰিছোঁ ইয়াত যথেষ্ট ফুলগুটি ৰৈ গৈছে এই ফুলগুটি ৰৈ যোৱা তেনেকুৱা ধৰণৰ মই তেখেতসকলৰ হৈ জাৰিহাট যুৱ সংঘৰ হৈ মই আপোনালোকৰ মাজত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ গতিকে ইয়াত যিসকল ফুলগুটি আছে যিসকলে ইয়াত আমাৰ বিশিষ্ট ব্যক্তি আছে মঞ্চত উপস্থিত আছে তেখেতসকলে যাতে আমাক একেবাৰে পিছপৰা অঞ্চলৰ মানুহ হিচাপে যাতে তেখেতসকলে বিয়া নাপায় তাকে মই কামনা কৰিছোঁ আৰু ইয়াত আজি যি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান হ'ব সেই অনুষ্ঠান কেইটা শৃংখলাবদ্ধভাৱে হৈ যাব বুলি মই আশা ৰাখি মোৰ মঞ্চ মুকলি কৰাৰ চমু ভাষণ ইমানটা সামৰণি মাৰিছোঁ ধন্যবাদ যিসকলে আজি বিষ্ণু সংগীত প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিছে তেওঁলোকে যে আমাৰ গোটেই গীত গাই আমাৰ কমিটিৰ তৰফৰ পৰা বিশেষভাৱে অনুৰোধ জনোৱা হ'ল তৃতীয় পুৰস্কাৰ লাভ কৰিছে হিমাংশু দাস দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে তৰালী ৰাভা জাৰিহাট পুৰস্কাৰটো দিবলৈ অনুৰোধ জনোৱা হ'ল মাননীয় শ্ৰীযুত পঞ্চমী ৰাভা বাইদেউ থাৰ্ড প্ৰাইজ লাভ কৰিছে কৈলাশজ্যোতি ৰাভা ওপৰ বৰজলী পুৰস্কাৰটো দিবলৈ মাননীয় শ্ৰীযুত সুমিত ৰাভা শহীদ প্রণাম তোমার শহীদ প্রণাম তোমার শহীদ প্রণাম তোমার শহীদ প্রণাম তোমার